লংকাৰ শংকৰদেৱ নগৰত এগৰাকী নৱবিবাহিতা বোৱাৰীৰ মৃত্যু। মৃতদেহ চমজি ল'বলৈ অস্বীকাৰ স্বামীগৃহৰ পৰিয়ালৰ। স্বামীগৃহৰ পৰিয়ালৰ তীব্ৰ অত্যাচাৰৰ বাবে আগষ্টত তিনিচুকীয়াৰ পিতৃগৃহত উপস্থিত হয়। উপস্থিত হৈ অসুস্থ হৈ পৰা শকুন্তলা তেলীয়ে চিকিৎসাধীন অৱস্থাত মৃত্যুক সাৱটি লয়। বোৱাৰীগৰাকীৰ মৃত্যুৰ খবৰ লাভ কৰিও কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই স্বামীগৃহৰ পৰিয়ালে। ইয়াৰ উপৰি মৃতদেহ চমজি নোলোৱাৰ কথাটোৱে চাঞ্চল্যৰ সৃষ্টি কৰিছে। আনকি তেওঁ মহিলাৰ ওপৰত অত্যাচাৰ কৰিছে, এইটো আমাক ন্যায় লাগে, কঠোৰ শাস্তি দিব। অত্যাচাৰ কৰে মহিলাই। আপোনালোকে গম পাইছিল আগত? মানে গম পাইছোঁ অলপ, আৰু এতিয়া বেছিকৈ জানিলোঁ। যেনেকৈ ডেড বডিটো লৈ আনিলে ঘৰৰ মানুহ নাইকিয়া হ'ল বা ল'ৰাটো নিশ্চয় এইটোত বুজি পাইছোঁ যে ইয়াত ৰহস্য এটা আছে। এতিয়া মানে অপেনলি কথাটো হৈ গ'ল। তেতিয়া শুনিছিলোঁ এক দুই মুখৰ পৰা এনেকৈ হৈছিলে। সেইটো এতিয়া আমি সঁচাকৈ প্ৰুভ এটা পাইছোঁ। মোৰ ছোৱালীজনীক ইয়াত শাস্তি দিছিলে, মাৰপিট কৰিছিলে, তাৰ শ্বশুৰে টেবুল দি মাৰিছিলে, এদিন থাপৰো মাৰিছিলে, ঘৰৰ পৰা টালি টোপোলা ওলাই লৈ যা বুলিছিলে। লকডাউনৰ সময়ত মোক বাৰে বাৰে ফোন কৰিছিলে, মা আহি মোক লৈ যাম। ভিনীৰ নাম কি? গোলাপ কি লিখে? চাহু। গোলাপ চাহু। আৰু আপোনাৰ বাইদেউৰ নাম কি? শকুন্তলা। গা বিষ হৈ আছিল কৈছিলে। কি কৈছিলে? কৈছিলে খাবৰ কাৰণে নিদিয়ে, এনেকুৱা মাৰপিট কৰে বুলি কিনে কৈছিলে বায়ে। আৰু যেতিয়া যেইবাৰ যায় সেইবাৰ বিয়াৰ পাছৰে পৰা যৌতুকৰ নামত বিভিন্ন ধৰণৰ অত্যাচাৰৰ সন্মুখীন হৈ আহিছিল বোৱাৰী শকুন্তলা তেলী। সেইটো আনিবা, এবাৰ গৰু কৈছিলে গৰু লৈ কিনে আহিবা, নহ'লে গেছ লৈ কিনে আহিবা, নহ'লে স্কুটি লৈ কিনে আহিবা বুলি কয়। ঘৰৰ মানুহখিনি নাহিলে বোলে নাহিবা। যেইবাৰ আমাৰ বায়ে কয় তেতিয়া আমি পইচা দি পঠিয়াওঁ। আমি কৈছে কি এইবাৰ পইচাই দিওঁ আমি। এবাৰ কৈছিলে কি গৰু লৈ কিনে আহিবা, এতিয়া বায়ে গ'ল, তেতিয়া কৈছে কি আঙুঠিকেইটা দি যাওঁ সোণৰ। এতিয়া মই বাই ডেথ হৈ গ'ল, তথাপিও পিছত ফোন কৰি কৈছে বোলে, কৈছে কি সেই গডৰেজৰ চাবিকেইটা সোণ ৰূপ আছে, সেইকেইটা গোটেইখিনি লৈ কিনে আহিবা বুলি কিনে মোক ডাইৰেক্ট মোক কৈছে। লংকাৰ পৰা স্থানীয় সাংবাদিক মুক্তিশ্বৰ প্ৰেমপাই, সংবাদ নিউজ টুডে।